আমি ঘূৰাই দিয়াৰ মানে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কি কাৰণে? কাৰণ স্পেচিয়েল টেট আমাক এইটো কাৰণেই পাতিছিলে যে আমি বিভিন্ন সময়ত আমি কাম কৰি আহিছিলোঁ, যে চৰকাৰৰ কাৰণে আমি সেৱা আগবঢ়াই আহিছিলোঁ। অহাৰ পাছত আমাক স্পেচিয়েল টেট পাতিছে, গতিকে স্পেচিয়েল টেটৰ যোগেদি আমাক যদি নিযুক্তি দিবই নোৱাৰে, তেতিয়াহ'লে স্পেচিয়েল টেটৰ চাৰ্টিফিকেটখন আমাক কিয় প্ৰয়োজন? যে স্পেচিয়েল টেট আমাক টেট পাছ কৰিবৰ কাৰণে স্পেচিয়েল টেট নালাগে, কাৰণ আমি যি জেনেৰেল টেট বিগত সময়ত পাতিছে, প্ৰতিটো জেনেৰেল টেষ্টত আমি সুখ্যাতিৰে মানে অৱতীৰ্ণ হৈছোঁ আৰু তাত পাছ কৰিছোঁ। ইয়াৰ পাছত আমাক আমি যি সেৱা কৰিছিলোঁ তাত ইউনিক ID প্ৰদান কৰি পেলাই স্পেচিয়েল টেট পাতি পেলাই আমাক যেতিয়া চৰকাৰে আভুৱা ভাবিছে, গতিকে এইখন চাৰ্টিফিকেটৰ আমাৰ প্ৰয়োজন নাই। গতিকে সেইকাৰণে আমি শ্ৰদ্ধা সহকাৰে আমি মানে শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেওঁ যি স্পেচিয়েল টেট পাতি অসমত ঢোক ঢাল বজাইছিলে, গতিকে এইখিনি বজোৱাৰ পৰিৱৰ্তে আমাৰখিনি সন্মানেৰে চাৰ্টিফিকেটখিনি ঘূৰাই লওক আৰু পাছত তেওঁলোকক আমি ক'বলৈ একো নাথাকোঁ, আৰু এটা কলা অধ্যায় হিচাপে ইতিহাসক যাতে লিখি থাকক যে এই শিক্ষাৰ্থীসমূহক এই মানে অমানৱীয় দুৰ্ব্যৱহাৰ কৰাৰ কাৰণে এই চাৰ্টিফিকেটসমূহ ঘূৰাই দিয়া হৈছে। 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱসৰ দিনা আমি এই চাৰ্টিফিকেটসমূহ ঘূৰাই দিয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ অসমত আমি যেতিয়া পৰীক্ষা দিছিলোঁ, পৰীক্ষাত 15,775 আছিলে। ইয়াৰ পিছত আমি স্পেচিয়েল টেট পাছ কৰিলোঁ মাত্ৰ 667 এতিয়া তাৰো কিছু ক্ষেত্ৰত বিভিন্ন কম্পোনেণ্টত মানে তেওঁলোকে চাকৰি কৰি আছে। আমাৰ মাত্ৰ প্ৰায় 500-400জন শিক্ষক আছে। এই শিক্ষকসকলক আমি নিযুক্তিৰ দাবী কৰিছোঁ। যিহেতু শিক্ষামন্ত্ৰীয়ে কোনো আমাৰ বিষয়টো অধ্যয়ন কৰা নাই, মানৱীয়তাৰ বিষয়টো তেওঁ একো চোৱা নাই, গতিকে তেওঁৰ ওপৰত কোনো আশ্বাস আমাৰ বা আস্থা নাই। গতিকে আমি সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পোনপটীয়া হস্তক্ষেপৰ যোগেদি অতি সোনকালে আগন্তুক যি ছেপ্টেম্বৰ মাহত 10,000 নিযুক্তিৰ কথা তেওঁ উল্লেখ কৰিছে, তাতে আমাৰ এই 667জন নিযুক্তিৰ ব্যৱস্থা কৰিব বুলি তেওঁৰ শ্ৰীচৰণত আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতো আমি বিভিন্ন সময়ত সাক্ষাৎ কৰিছোঁ। তেওঁ আমি প্ৰতি মুহূৰ্ততে তেওঁ আমাক এটাই কথা স্পষ্টভাৱে জনায় যে আপোনালোকক আমি বিশেষভাৱে পৰীক্ষাহে পাতি দিছিলোঁ, কিন্তু বিশেষভাৱে আমি আপোনালোকক নিযুক্তি দিব নোৱাৰোঁ। তেতিয়া আমি যথেষ্ট ইতহস্ত বোধ কৰোঁ। আমি নিজকে আচলতে আমাক স্পেচিয়েল কৰিলে কোনে? চৰকাৰখনে আমাক স্পেচিয়েল কৰিছিলে। বিভিন্ন কম্পনেণ্টত 2003 চনৰ পৰা 2017 চনলৈকে আমাক কম মাননিত পাৰিশ্ৰমিক দি পেলাই আমাক তেওঁলোকে স্পেচিয়েল বনাইছিলে। গতিকে স্পেচিয়েল টেটটো যদি পাতি পেলাই যদি নিযুক্তি দিবই নোৱাৰে, তেতিয়াহ'লে স্পেচিয়েল টেট কিয় পাতিছিলে? এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ শেষ ভৰসা। তেখেতে দিওঁ বুলি ক'লে যিকোনো কামে কৰি দিব পাৰে, আমি জানো। তেখেতৰ কাৰণে কৰিব নোৱাৰা একো অসম্ভৱ নাই। গতিকে আমি তেখেতক অনুৰোধ জনাম, এই যিসকল আমাৰ মাজত বিশেষকৈ উত্তীৰ্ণ প্ৰাৰ্থী আছিলে 667গৰাকীৰ মাজতে প্ৰায় 400-500গৰাকী মানেহে এতিয়া আমাৰ মাজত আছেগৈ। বাকীসকলে বিভিন্ন কোম্পানীত এতিয়াও কাম কৰি আছে। গতিকে এইসকলক অহা ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি 10,000 নিযুক্তিৰ কথা উল্লেখ কৰিছে, তাতে আমাকো নিযুক্তিৰ আওতালৈ আনি যিকোনো প্ৰকাৰে অভিজ্ঞতাৰ ভিত্তিত 50 নম্বৰ গেছ মাৰ্ক দি হ'লেও আমাক নিযুক্তি দিবৰ কাৰণে আমি কাটৰে আজি আমাক বিশেষভাৱে আমি নিযুক্তি ব্যৱস্থা বিচাৰিছোঁ। কিন্তু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক আমি কেইবাখন আমাৰ জিলাতে লগ কৰা হৈছে। তেখেতে কয় যে আমাক জেনেৰেল টেটৰ লগত এপ্লাই কৰিবলৈ, কিন্তু আমাৰ জেনেৰেল টেটৰ লগত এপ্লাই কৰিব আমি নোৱাৰোঁ, যিহেতু আমি বিশেষ টেট প্ৰাৰ্থী। আমি জেনেৰেল টেটো পাছ কৰি থৈছোঁ, কিন্তু আমাৰ পৰীক্ষাটো যিহেতু বিশেষভাৱে পাতিছিলে, গতিকে আমি বিচাৰোঁ যে আমাক বিশেষভাৱে নিযুক্তি দিব লাগে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱকো লগ কৰা হৈছে কেইবাখন জিলাতে। তেখেতে কিন্তু সদায় আমাক আস্থা দিয়ে যে তোমালোকৰ হ'ব আৰু তোমালোকৰ আমি ব্যৱস্থা কৰি দিম, কিন্তু আজিলৈকে তেখেতে আমাক একো কৰিব পৰা নাই। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক কাটৰ অনুৰোধ কৰিছোঁ যাতে তেখেতে আমাক খুব সোনকালে নিযুক্তি দিয়ে।